হেল্ল' এভৰিৱান, আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। অসমীয়া মাহৰ নৱবৰ্ষৰ ওলগ যাচিলোঁ। বছৰটো সুখ সমৃদ্ধিৰে উপচি পৰক আৰু আপোনালোকলৈ বহুত বহুত মৰম যাচিলোঁ। মই এয়া ক'লা চাউল তিয়াই থৈছিলোঁ। কোমলা দেখি মই এতিয়া টুকি ল'লোঁ পাত্ৰ এটাত। এতিয়া খুন্দিমগৈ। এয়া মিক্সাৰতে খুন্দি ল'লোঁ। খুন্দাৰ পিছত মই পাত্ৰ এটাতে গুড় আৰু নিমখ দি গৰম পানী দি অকণমান টাইম থৈ দিছিলোঁ। থৈ এতিয়া হাতে এনেদৰে ভাঙি দিছোঁ মিহি হৈ যাবৰ কাৰণে। এয়া হৈ গৈছে। এতিয়া মই পিঠাগুড়িখিনিত গুড়ৰ পানী দি ভালদৰে সানিম। এনেদৰে সানিলে সকলোতে মিশ্ৰণ হৈ যায়। আপোনালোকে এনেদৰে বনাই খাবচোন, বহুত দিনলৈ ভালে থাকে, টান হৈ নাযায়, কোমল হৈ থাকে। যিমানে পিঠাগুড়িখিনিত ভালদৰে সানিব সিমানেই কোমল হয়, লিকটীয়া টাইপৰ নহয়। বৰা চাউল যিহেতু আঠা হয়। আজি এয়া মই লৈছোঁ ক'লা বৰাটো। এয়া মই চাওক আটাৰ দৰে মঠিছোঁ, দেখিছেনে? যিমান মঠে সিমানেই ভাল হয়। এয়া মই মঠি লৈছোঁ। মই বেছি টান কৰা নাই, মিঠৈ টাইপত সেইটো জোখত থৈছোঁ। কেঁচা মিঠৈ জোখত থ'ব। এতিয়া লাডু কৰিছোঁ। হাতে এনেকৈ গোল কৰি পিনে হাতে শ্বেপ এটা দি দিছোঁ। এইটো চাওক এনেদৰে তেলত দি দিম। মই এতিয়া জুহালৰ ওপৰত কেৰাহীখন পাতি লৈ কেৰাহীখন গৰম হোৱাৰ পিছত ৰিফাইন তেল দি দিছোঁ। তেল অকণ সৰহকৈ দিছোঁ। আপোনাৰ তেলটো ডুবি থাকিলে ফুলি আহি যায়, সেইকাৰণে তেল অকণমান সৰহকৈ দি দিছোঁ। এতিয়া তেলকণ গৰম হৈছে। মই এতিয়া তেলত পিঠাবোৰ চেপ কৰি কৰি দি আছোঁ। এয়া চাওকচোন, এয়া ওপৰলৈ মালপোৱা নিচিনাকৈ ফুলিও আহিছে। এয়া দেখিছেনে? লুটিয়াই দিছোঁ। এনেদৰে বনাই খাই কমেণ্ট বক্সত জনাব কেনে পালে। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট। প্ৰথমবাৰলৈ যদি আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো প্ৰেছ কৰি দিব। এয়া চাওক টুকিব হৈ গৈছে। এতিয়া মই টুকি লৈছোঁ। এয়া টুকি লৈছোঁ মই। এয়া চাওক কিমান ধুনীয়া হৈছে নহয়নে? এতিয়া মই পিঠাটো ফালি দেখুৱাম আপোনালোকক, দেখিছেনে? এয়া কিমান কোমল হৈছে, দেখিছে নাই? ধুনীয়াকৈ সিজি গৈছে আজিলৈ।